সমষ্টি হিসাবে আমি বিপিএফ দল হিসাবে হয়তো এবারও জিকা নাই, একবার হয় ইন্ডিপেন্ডেন্ট মনসিং ব্রহ্মই জিকিছে, দুবারে হল হি দল হিসাবে এবারও জিকা নাছিল যোৱা 4টা থামছৰ, কিন্তু এইবাৰ আমি বিপিএফ দল হিসাবে দিৰা সমষ্টিত জিকাটো আমি মানে একদম খাটাং শিওর বলে আমি ধরব পাৰো। যেহেতু দিৰা সমষ্টি মিটিং কৰা সময়ত ইমানবাৰ মই মিটিং কৰিছোঁ, আগৰ দিনত এনেকুৱা মই পাব্লিক গেদাৰিং পোৱা নাছিলোঁ। আৰু আজি সকলো জাতিয়ে আহিছে, ইয়াত আদিবাসী আছে, অসমীয়া আছে, আৰু মুছলিম আছে, বড়ো আছে, গোৰ্খা আছে, আৰু নাথ যোগী, এনেকুৱা গাৰো ৰাভা সকলো জাতিয়ে ইয়াত উপস্থিত আছে। তো আমি ইয়াৰ পৰা ধৰিব পাৰিম যে সকলো জাতিয়ে আমাৰ বিপিএফক ভাল পায় আৰু সকলো শ্ৰেণীৰ মানুহে আমাৰ দলত মানে ভোট দি পেলাই জয়যুক্ত কৰিব বুলি আমি আজিৰ দিনত ক'ব পাৰোঁ। আপুনি কি ক'লে? ঠিক কৰিম, পাৰ্টিয়ে ঠিক কৰিব, ডেপুটি চিফ কোনে হ'ব পাৰ্টিয়ে ঠিক কৰিব। স্যার, আপোনালোকৰ যিটো লক্ষ্য আৰু উদ্দেশ্য একো কোৱা নাই, কিন্তু নৃত্য গীতেৰে মানে সভাখন শেষ কৰাৰ কথা বাৰে বাৰে মানে এইটো অলপ আগতে সুধিছেতো, আমি যিটো চৰকাৰ বনাব সেইকাৰণে আমি ফূৰ্তি কৰি আছে এতিয়াৰ পৰাই, বাছ। একো কোৱা নাই, কি কৰিব কি নকৰিব মই কোৱা নাই নেকি? 100 কোটি মই কেনেকে ইউজ কৰিম, 40 কোটি কেনেকে ইউজ কৰিম মই সুধিছেতো। হয়, ৰাস্তা পাইছে, দলং বনাইছে, ৰাস্তা বনাইছে, আমিও দেখিছোঁ, হয় ভাল হৈছে, কিন্তু মই ব্যক্তিগত কি পাইছে প্ৰশ্ন ইয়াতে। এই কাৰণে এইটোকে লক্ষ্য কৰি আমি কাম কৰিব গৈ আছোঁ। উৰাজাহাজ দিবই পৰা নাই, ভাড়া আৰু ঘূৰি থাকে।